স্বাগতম জনাইছোঁ মোৰ এটা অন্য ভিডিঅ' গিলে আজি ভিডিঅ'টো অলপ বিশেষ হ'ব যায় আছে তাৰ আমাৰ যে কমেডি ভিডিঅ'গিলা আপোনালোকে চাই থাকে বা এই বিকাশৰ ব্লেক এণ্ড হোৱাইটৰ বা হাৰাটো যে কমেডি ভিডিঅ' চাই থাকে সেই কমেডি ভিডিঅ'গিলাত আপোনালোকৰ কেনে অসুবিধা হয় আমি কেনেকৈ শ্বটগিলা লওঁ সেই শ্বটগিলা লোৱাৰ কাৰণে এই ভিডিঅ'টো আচলতে বনাইছোঁ আৰু হাৰাহঁতৰ লগত নতুন ভিডিঅ' এটা আহি আছে সেইটোও জনাওক হাৰা আমাৰ ঘৰত আহি আছে আৰু হাৰাৰ লগত টিমটো আহি আছে সেই টিমটো লৈ পেলাই আমি হিয়াহঁতৰ ঘৰত যাই আছোঁ আপোনালোকক কমতে আমি হিয়াহঁতৰ ঘৰ আহি পালোঁ আৰু হিয়াহঁতৰ ঘৰ হৈছে এইটো আৰু মোৰ লগত আছে বৰ্তমান দেখাই দিলোঁ হাৰা আছে আৰু কেইটামান আছে এই গাড়ীখন তাতে থৈ দিলোঁ বাকীখিনি আপোনালোকক এই ভিতৰত যাই জনাই আছোঁ হিয়া কোন আৰু কোন আছে আৰু ভিডিঅ' অনুসৰি আমাৰ মেইন এক্টৰ এক্ট্ৰেছকেইটা বহি আছে এইটো আছে আমাৰ মৃন্ময় ভাই এফালে অংকুৰ ভাই আৰু এফালে আমাৰ সুন্দৰী কোৱা নামটো প্ৰমিলা মানে প্ৰিয়ংকা আমাৰ এই ভিডিঅ' যিটো শ্বুটিং হ'ব সেই শ্বুটিংটো হিয়াহঁতৰ ঘৰত হ'ব বুলি কৈ আছোঁ আৰু এন্দে কি কৈছে জানেনে গাইছ হাৰা আৰু মোক এৰি থৈ পেলাই এন্দে আগে থাকে আছে বাকী অংকুৰ আজি ভিডিঅ'টোৰ কনচেপ্টটো কাৰ কনচেপ্টটো হাৰাই বাৰু বাকী যি কি নহয় এটা কথা কওঁ হাৰা ছাকচেছফুলি ইউটিউবাৰ হ'ব নোৱাৰিব কিয়া সি আমি যেতিয়া ভিডিঅ' কৰিব মানে মিনময় আৰু মই ৰেডি হাৰাতে ঘৰত যি যাওঁ ই হাক বাগিছি বুলি দেখি যাব লাগিব ইয়াক টাইম দিছি কেইটাত তোমাক টাইম দিছি কেইটাত আৰু কি চাৰে মই চাৰে আঠটাত ৰেডি এনেকৈ ল'ব বাই চেহেৰাটো যিমান আপুনি দুৰ্বল দেখা পাইছে সি লেজিও সিমান মানে কি কম আৰু এনেকৈ হেলি কেনেকৈ হ'ব হয় নে কচোন সেইটোৱে আপোনালোকে দেৰিকৈ ভিডিঅ' কৰে এটাই কাৰণ এই ই মানে সময় নাপায় এই এনেকৈ হেলি কেনেকৈ হ'ব হা গালি পাৰিব ইয়াক অলপমান তথাপিও আমি ভিডিঅ' বনামেই আৰু এই ভিডিঅ'টোত আপোনালোকে মেইনলি গম পাব এই ভিডিঅ'গিলা আমাৰ কেনেকৈ শ্বুটিং হয় বিহাইণ্ড দ্য চিন কেনেকুৱা হয় কি জমনি হয় বা কেইবাৰ ৰিটেক ল'ব লাগে আমাৰ ভিডিঅ'গিলা আপোনালোকে সৰ্বাংগ সুন্দৰ ধুনীয়াকৈ এটা কাহিনীৰ মাজত ভিডিঅ' এটা পায় তাৰে মাজত কি কষ্ট জড়িত হৈ থাকে কি শ্বট ল'ব লাগে কেনেকৈ কৰিব লাগে ক'ত পাই যাব লাগে ক'ত দাউৰিব লাগে গোটেইখিনি এই ভিডিঅ'টোৰ মাজতে পাব হিয়াহঁতৰ ঘৰত ধুনীয়াকৈ চাহ এটা আহিল ভুজিয়া আছে ভাজা আছে বিস্কুট আছে এইবিলাক খাই লৈ পেলাই আপোনালোকক আমাৰ ভিডিঅ'ৰ মাজেদি যাই আছোঁ আৰু হিয়াহঁতৰ ঘৰত এটা বস্তু দেখা পাইছোঁ যিটো বহুত মৰম লগা কিন্তু ভয়ো লগা তাৰ লগতে কৈছোঁ তাৰ চাকচোন তাৰ মোচনটো চাক এতিয়া মানে ভিতৰত যায় এতিয়া তেতিয়াৰ পৰা আমাক জ্বালা দিছে তেলকি আমাক উৎপাত কৰি দিছে তেতিয়াৰ পৰা যে কৈ আছোঁ যে হিয়াহঁতৰ ঘৰ এই মিছ হিয়া এইটোৱেই তাৰমানে আৰু তাইও এটা পাৰ্টত আছে কি পাৰ্টত আছে আপোনালোকে এই ভিডিঅ'টোৰ যোগেদিয়ে গম পাব আৰু কাহিনী অনুসৰি আমাৰ শ্বট আৰম্ভ হ'ব এইটো হৈছে আমাৰ প্ৰথম শ্বট আপোনালোকে নিশ্চয় ভাবছে যে কোনে শ্বট কেতিয়া লয় ত'ত ই নাই গতিকে ই নাই কাৰণে এই শ্বটটো ই লৈছে আৰু যেতিয়া ই থাকিব তেতিয়া ই হাৰাই ল'ব পাৰে অংকুৰে ল'ব পাৰে আৰু মেবি মই ল'ব পাৰে এন্দৰ কাম নাই কিন্তু শ্বট ল'ব নাজানে প্ৰথমখিনি মোটামুটি কমপ্লিট হ'ল ইয়াৰ পিছত আমাৰ প্ৰিয়ংকাৰ শ্বট আছে প্ৰিয়ংকা কেনেকৈ আহিব আপোনালোক দেখাই আছোঁ তাৰমানে এই কাহিনীটো এনে আনে বাৰে বাৰে শ্বটটো ল'ব লাগে বাৰে বাৰে কুকুৰে হাল্লা কৰি আছে সিও ভাল লগা নাই আৰু শ্বট ল'ব লাগিব তাৰমানে স্ক্ৰিপ্টটো অনুসৰি এটা দুটা পৰিয়ালৰ কাহিনী আৰু এইটো পৰিয়ালৰ কাহিনী আধা আধি আমাৰ শ্বুটিং হ'ল আমি এতিয়া বেলেগ এটা পৰিয়ালত যাই আছোঁ আৰু সেই পৰিয়ালটোৱে সেই ঘৰটোত ল'ম আপোনালোকে দেখা পাইছে সেই ঘৰটোত গতিকে সেই ঘৰটোত মোৰো শ্বুটিং আছে গতিকে তাতে লগ পাই আছোঁ আপোনালোকে লাগি যাওঁ আৰু ফাইনেলি এই দ্বিতীয় ঘৰখনত আমি আহি পালোঁ এতিয়া মই ড্ৰেছ হাতত লৈ আছোঁ গমেই পাইছোঁ এতিয়া মই বুঢ়া হ'ব লাগিব মানে হাৰাৰ বাইপেক হ'ব লগা হ'লে আমাৰ ঘৰ হ'ব এইটো শ্বুটিঙৰ পৰা বাহিৰৰ কথা কওঁ যে এই ঘৰটোত অহাৰ লগে লগে আপোনালোকে পাব এই গৰুৰ চিনাকি ছাগালৰ চিনাকি আৰু সামগ্ৰিকভাৱে যিটো পৰিৱেশ এই ঘৰখনৰ এই গাঁৱলীয়া ভাইবটো সম্পূৰ্ণভাৱে পায় এই ঘৰখনৰ এই চোতালখনত এই পৰিৱেশটোত চাওক আপোনালোকে সাধাৰণতে এনেকুৱা ঘৰ আজিকালি দেখা পোৱা টান আমি সদায় হাল্লা কৰি থাকোঁ যে গৰম বাঢ়ি গৈছে কিবা বাঢ়ি গৈছে এ চি লগাব লাগে ফেন সদায় লগাব লাগে কিন্তু এনেকুৱা ঘৰ থাকিলে আচলতে আমাৰ আচলতে এ চিৰ প্ৰয়োজন নাই এই ঘৰটোৱে আচলতে এ চিৰ কাম কৰে কিন্তু আজিকালি আমাৰ সময় যিমান যাই আছে আমি সময় আপডেট হৈ আছোঁ সিমানে পাকাৰ ঘৰত আছোঁ কিন্তু পাকাৰ ঘৰত থকাৰ লগে আমাৰ গৰম বাঢ়ি গৈছে এ চি লগা আছে লাইটৰ খৰচা বাঢ়ি গৈছে বিলৰ খৰচা বাঢ়ি গৈছে সেয়ে আৰু আপোনালোকে আৰম্ভণিখিনি দেখাই পেলাই এতিয়া আমি এখন ঘৰত আছোঁ এতিয়া মোৰো কেৰেক্টাৰ আছে এতিয়া এখন ঘৰৰ পৰিৱেশটো কেনে লাগিছে আপোনালোকে ধুনীয়াকৈ কমেণ্ট কৰি জনাব এতিয়া মোৰ অভিনয়টো আপোনালোকে চাব পাৰিব বাকী কি হয় এখানা কিবা কৰিব আৰু এটা কথা সেই এইটো মোৰ দেউতা হ'ব মানে সেই জ্বালা দিছোঁ ৰ'ব অলপমান ই মোক বেছি ভিডিঅ'তে আৰু বাইপেকে আৰু মোৰ জ্বালাটো মই খাওঁ ভিডিঅ'টো অনুসৰি মই হাৰাৰ বাইপেক আৰু মোৰ বোৱাৰী আছে সেইটো আমি যি এই ঘৰটোত ভিডিঅ' কৰি আছোঁ এই ঘৰটোৰ আমি অলপ ইতিহাস জনাৰ চেষ্টা কৰোঁ খুড়াৰ নামটো কি আছিল আৰু চবতকৈ ইণ্টাৰেষ্টিং কথাটো এই খুড়া মানে এটা সময়ত মানে ইন্দ্ৰমণিয়া ছাৰ বা তেখেতসকলৰ লগত অভিনয় কৰা মানুহ হয়নে খুড়া আপুনি এই ঘৰটোৰ বিষয়ে আপোনালোকক জনাম বুলি ভাবিছিলোঁ মোৰ এই ঘৰটো 1960-61 চনত বনোৱা গৈছিল খৰচা কিমান হৈছিলে ঘৰটোত খৰচা সেইটো সময়ত এটা ফুটাৰ দাম আছিল 10 টকা কলা বাৰীৰ পৰাই আমি নাৱৰী আনিছিলোঁ মিস্ত্ৰী খৰচ আছিল 250 টকা
টোটেল টোটেল 250 টকা আছে টিং যিটো আমাৰ এইটো এলুমিনিয়াম টিং প্ৰথম হৈছে এই ঘৰটোৰ টোটেল মোৰ খৰচা মিস্ত্ৰী কাঠ টিং হয় 3000 টকা হৈছে তো চাওক সময় গিলে কেনেকৈ সলনি হৈ যায় এই মস্ত ঘৰটোত তেতিয়া সেই সময়ত খৰচা হৈছিল 3000 টকা আৰু সেই 130 চনৰে টিং লাগি আছে এতিয়াও লাগি আছে চাওক 130 চনৰে টিং এতিয়াও লাগি আছে আৰু আমাৰ আজি ঘৰগিলে বনাওঁ 10 বছৰ পিছত টিং মামাৰে লগে চেঞ্জ কৰিব লগা হয় আৰু চবতকৈ ডাঙৰ কথা এই ওপৰৰ ফালে যদি চাই টিঙত বৰ্তমান এটাও ফুটা নাই আৰু আমাৰ ঘৰগিলাত দিনত হ'লে তৰা দেখা পায় আৰু আমি বেগটো মানে হিয়াজ হাউচ আৰু ইয়াতে বৰ্তমান এটাতো শ্বুটিং চলি আছে এতিয়া আপোনালোকক সেই শ্বুটিংটো অলপমান দেখাই আছোঁ কালি ৰাত মই এপিলে দেখমান এই পুৰণ হৈ থাকে এই আইছটো নিমিলি লাগি পাৰা নাই মই জানো মই জানো কি তাৰমানে এমাই হৈ থাকে শ্বুটিং কৰাৰ সময়ত মানে বাৰে বাৰে ভুল হয় বাৰে বাৰে কাট ল'ব লাগি থাকে কিন্তু ফাইনেলি হ'ব চবটো এতিয়া হ'ল আমাৰ ভাত খোৱা টাইম প্ৰিয়ংকাই ধুনীয়াকৈ আলু বিলি আছে আৰু এতিয়া ভাত এই কুকাৰ চুকাৰ গোটাই আমাক খুৰী গোটাই আনি দিছে ফিল কৰা নাই এই কৰি আছোঁ কিন্তু ফাম্পুল হৈ থাকে এই ফাম্পুলৰ মাজতে আমি সেই বস্তুটো দেখি আছোঁ ভিডিঅ'ত আৰু ভিডিঅ'টো মতে মই যেতিয়া মানে বুঢ়া হৈছোঁ বুঢ়া মাৰা যোৱাটো শেষ পৰ্যায় হ'ব মোটামুটি ব্লগটোত এইখিনিয়ে আছিল আজি বিহাইণ্ড দ্য চিনখিনি দেখালোঁ তাৰমানে আপোনালোকে যিকেইটা শ্বট দেখালোঁ সেইকেইটা শ্বট গোটেইখিনি অংকুৰ আমাৰ মেইনলি ফ্ৰিজৰ ওপৰত বুলি আছে থুলমূলকৈ এইখিনি আছিল ভিডিঅ'টোত আৰু আপোনালোকে কোনটো চেনেলত এই ভিডিঅ'টো পাব সেইটো মই কৈ দিওঁ যে মিষ্টাৰ হাৰা যিটো কমেডি চেনেল আছে এইটো হাৰা এর নামতে আছে চেনেলটো সেইটো চেনেলত এই ভিডিঅ'টো ধুনীয়াকৈ পাব আপোনালোকে যাই পেলাই চাব কেনে লাগিছে কমেণ্ট চমেণ্ট দিব আৰু আগৰ ভিডিঅ'লৈ যদি আপোনালোকে চাই এটা কমেণ্ট কৰি জনাব আচলতে তাৰ ভিডিঅ'বিলাক কেনে লাগে বাকী আজিকালি এইখিনি জয় অসম ভালে থাকক চবেই